হেল্ল' গাইজ, মই আজি এটা ভিডিঅ' বনাবলৈ আহি আছোঁ। মানে মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' হয়। কেনেকুৱা হয় নিজেই গম নাপাওঁ। আৰু যিহেতুকে আজি ছানডে, সেইকাৰণে আজি লাঙি দুখন লৈ আহিছোঁ। আৰু এইফালে পানী হৈছে বোলে পথাৰৰ পিনে। পথাৰত নাও আছে, নাও চলাম, মানে নাৱত ফুৰিম আৰু পানী চাম, বানপানী চাম। আৰু এইফালে আমাৰ পথাৰত আছে তোৰ আলাবৈ ৰণস্মৃতি আছে, তালৈকে যাম। তাতে কাষত 4-5টামান বিল আছে। এইটো ঘূৰি কেনে চাম এবাৰ কেনেকুৱা হৈছে পৰিৱেশটো। আৰু লগতে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইবৰ কাষত যে এইটো সত্যনাৰায়ণ পূজা কৰা খেল্টিংটো আছে, সেইটো বজাই দিব। তেতিয়াহ'লে আৰু নতুন ভিডিঅ' আপোনালোকে দেখিবলৈ পাব। বলক তেনেহ'লে আমি ফুৰিবলৈ যাওঁ, বানপানী চাবলৈ যাওঁ। চাৰিওফালে বানপানী, গৰু ছাগলী হাহাকাৰ, লগতে মানুহৰো হাহাকাৰ। ইমান পৰিস্থিতি বেয়া হৈছে, মানে চাৰিওফালে বানপানী। আপোনালোকে চাওক, পানী দেখি মানুহবোৰে লাঙি পাতিব আহিছে। বহুত মানুহ আহিছে, লাঙি লৈ আহিছে। এইবোৰ মানুহ এইফালে দেখাই আছোঁ, এইবোৰ মানুহ লাঙি পাতি ৰখি আছে। ইয়াতে এখন লাঙি পতা আছে, বেলেগৰ হয়, মোৰ নহয়। মাছ লাগিছে নে নাই চাই লওঁ এবাৰ। এইটো মাছ লাগিছে, এইটো মাছ লাগিছে। সুন্দৰ মাছ লাগি আছে। আৰু বহুত মানুহ আছে, চাই লওঁ এবাৰ কি মাছ পাইছে। এয়া লাঙি পতা হ'ল, এই লাঙি উঠাই আছে, লাঙি উঠাই আছে। কি মাছ লাগিলে? মোৱা। এয়া মোৱা মাছ। এয়া আপোনালোকে চাই লওক, মোৱা মাছ। খাব লাগছে দেখোন। কিহেন লাগি পাইছিলে খানে? খালত কি আছে? আহি পাইছে, মোক ৰখি আছে। এতিয়া মই গৈ আছোঁ, এতিয়া নাৱত আমি ফুৰিব যাম। গোটেই পথাৰখন ফুৰিম আজি এনেকৈ বানপানী যিমান আছে, যিমান দূৰলৈকে আছে গোটেই ঘূৰি হ'ল মৃদুল। এই আমি ফুৰিব ঘূৰিব নাও লৈ। আৰু এইজন ধুৰব, এইবাৰ কি লৈ আছে? জোৱাৰ চা, ধুৰব জোৱাৰ পাত, এইটো কৈ জোৱাৰ। সি পাৰিলে মাছ আনিব, লগতে ফুৰিব গৈ আছোঁ। এই আলাবৰ পাহাৰৰ ছাইডতে আমি গৈ আছোঁ। এয়া মই লাঙি পাতি থৈ গৈছিলোঁ, এই লাঙিখন উঠাব দিছোঁ। 10 মিনিট হ'ল, এই মৃদুলে উঠাই আছে। এই ঘাঁহৰ কাষেদি দিব লাগিছিল। ক'ত উঠাই দিল নাখাওঁ, এই গামাৰ নাই দেখি পাতলা। নাৱৰ পৰা নুমি আহিলোঁ, নুমি কেনে এতিয়া এই লাঙি পাতিলোঁ। এতিয়া লাঙি পাতি আছে, এইবোৰ লাঙি পাতি আছোঁ। মই ইয়াতে লাঙিখন পাতিলোঁ, এইখন লাঙি মোৰ আছে, ইয়াতে এনেকৈ পাতিছোঁ। মাছ এৰাই আছে, কি মাছ লাগিছে আমি চাওঁ এবাৰ কাষলৈকে যাই কেনে। এতিয়া মাছ মাৰি লাঙিত লাগিছে, লাঙিত কি ধৰণে মাছ লাগিছে চাওঁ, কিমান মাছ লাগিছে চাওঁ, এই চাওঁ। এখন লাঙি চখ, এনেকুৱা মাছ লাগিছে। জাম লগা দি আছে মাছ, জাম।
আৰু এতিয়া মোৰ লাঙিখন চাম। মোৰ লাঙি লাগিছে, আৰম্ভ হৈছে। মোৰ লাঙিত বেছি লগা নাই, এইমাত্ৰ পাতিছোঁ মোৰ লাঙি। সকলোবোৰ আহি কিনে জাকৈ মাৰি আছে, সকলোৰে খালে খালে মাছ। আৰু এইবোৰ লাঙিত মাছ এইটো পৰি ফালিছে, এনেদৰে পৰি ফালি কিনে এনেদৰে পাতিছে। আৰু বাইদেউহঁতে জাকৈ মাৰি আছে, জাকৈ মাৰি এইবোৰ এনেকুৱা কি সুন্দৰ পৰিৱেশ, সকলোৱে একেলগে মাছ মাৰি আছে। মোৰ লাঙিখনতে গম নাপাওঁ কি লাগিছে কি লগা নাই। মোটামুটি আৰু আধা ঘণ্টাৰ পিছত চাই ল'ম মোৰ লাঙিখন। সুন্দৰ পৰিৱেশ। এই মাছ মৰাৰ লগতে আৰু এজন এই সৰু ভাইটি ল'ৰা এটাই গিটাৰ বজাই আছে পথাৰৰ মাজত, সুন্দৰ পৰিৱেশৰ মাজত গিটাৰ বজাই আছে। তোমাৰ নামটো কি? জ্যোতিষ্মান শৰ্মা। কিমান ক্লাছ পঢ়ি আছা? ক্লাছ 7। ঘৰ ইয়াতে নেকি? ওচৰে মিলনপুৰ। অঁ, তুমি আগতে শিকিছিলা নাই? স্কুলত শিকাব। এটা কিবা ধুন বজাই দিয়াচোন। সুন্দৰ। ঠিক আছে, আপোনাৰ ভৱিষ্যতে কামনা কৰিলোঁ ভাল হওক, আৰু কেতিয়াবা দেখা পাম। এতিয়া আমাৰ যাবলৈ টাইম হ'ল, আমি এতিয়া লাঙিবোৰ উঠাম। এতিয়া কিমান মাছ লাগিছে এতিয়া চাম আৰু ঘৰলৈ যাম। সুবেনকা কি লাগছে এইবোৰ? সুবেনকাই তোক মকবৰ আদা জাল দি খাব লাগিব, আদা জাল দি আদা জাল দি খাই ভাল লাগিব। আদা জাল দি খাব লাগিব। কেনেকে লাগছে দেখোন। এখন শেষ, এইখন শেষ। এখন গাঁঠি মাৰি ৰাখি দিয়া। ইস, সব জাম লাগা দিছি, জাম লাগা দিছে গিলে। হে এই ভাল রবিবার পারলো, ভাল টাইম পাইছে। ইস 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 ইস, আজকে বাকি গেল পাহা। মকবর সুবেনকাই